বৰ্তমান আছোঁ মই 27 বছৰ পুৰণা এখন বাছৰ ভিতৰত। আজি ভিডিঅ'টোত মই 27 বছৰ পুৰণা বাছখননো কেনেকুৱা আছিল দেখিবলৈ, সেইটোৱে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এইবিলাক চব কাঠৰ হয়। এই হেণ্ডেলবোৰ ইয়াত হাতখন থ'বৰ কাৰণে চব কাঠৰ হয়। পাই পিনে আগফালে যোনটো কেবিন, সেই কেবিনৰ ষ্টাইলটো এনেকুৱা আছিলে, ডিজাইনটো এনেকুৱা আছিলে। ইয়াত ন' স্মকিং লিখা আছে। তাৰপিছত গাড়ীখনৰ নাম্বাৰ ইয়াতে লিখা থাকে, অ'নাৰৰ নাম লিখা আছে। আৰু চাওক এনেকুৱা এখন ফ্ৰেমৰ দৰ্জা আছে। আৰু সেইফালে সোমাই আপোনালোকে ইয়াত আগফালে বহিব পৰাকৈ ধুনীয়াকৈ ছিট দিয়া আছে। আৰু ড্ৰাইভাৰ ছিটটো চাওক, এইটো পজিশ্যনত কিমান ধুনীয়াকৈ আছে। আৰু এইফালে ডেছবৰ্ড আৰু ষ্টিং। আৰু গাড়ীখন টাটা কোম্পানীৰ আছিল। আৰু চাওক ছিটৰ দুটাকৈ ছিট আছিলে। আৰু একেবাৰে পাছফালেও দেখিব পাৰিছে, এখন পাছফালে বহা ছিটকেইটা এনেকুৱা আছিলে। আৰু এটা খুব ধুনীয়া বস্তু, এইটোক কয় বাংকাৰ বুলি কয়। আগৰ দিনৰ গাড়ীত এনেকুৱা ধৰণৰ আছিলে বাংকাৰ। তাত আপোনালোকে ধুনীয়াকৈ লাগেজখিনি লৈ যাব পাৰিব।